গুড মৰ্নিং গাইজ। আজি ৰাতিপুৱা সোনকালে উঠি মই আপোনালোকক বস্তু এটা দেখুৱাম বুলি ভাবিছিলোঁ, সেইকাৰণে মই 4 বজাতে এলাৰ্ম দি থৈছিলোঁ, কিন্তু মই সাৰে নাপালোঁ। এতিয়া 7 বাজি গ'ল আৰু এলাৰ্ম বাজিল নে নাবাজিল মই গমেই নাপালোঁ। তাৰপিছত আজি ৰাতিপুৱা সোনকালে উঠিবলৈকে মই কালি ৰাতি 7 বজাত ভাত পানী খাই আজৰি, সোনকালে শুব আহিছোঁ আৰু 7 বজাতে ভাত পানী খাই, কিন্তু ৰাতি শুওঁতে আৰু 10-11 বাজি গ'ল। ৰাতিপুৱা উঠিব নোৱাৰিলোঁ। এতিয়াতো আৰু আপোনালোকক বস্তুটো দেখুৱাব নোৱাৰিম, এতিয়াতো চবফালে মানুহ হৈ যাব চাগে। তো আকৌ কাইলৈ চেষ্টা কৰিম, কাইলৈ কিজানি উঠিব পাৰোঁৱেই। তো আজিৰ ব্লগটো মই বিচনাৰ পৰা আৰম্ভ কৰি দিছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। এয়া চাওক আমাৰ ঘৰৰ ৰাতিপুৱাৰ পৰিৱেশ, আৰু চাৰিওফালে সেউজীয়া। আৰু এই যে ঘৰটো দেখিছে, এই ঘৰটোৰ বিষয়ে মই অলপ পিছত কৈ আছোঁ আপোনালোকক। এতিয়া মই ঘৰৰ কাম কেইটামান কৰি লওঁ। মই ফ্ৰেছ আপ হৈ আহি গ'লোঁ, আৰু কি জানেনে, মই যিদিনাখনে এনেকুৱা ভিডিঅ' বনোৱা আৰম্ভ কৰোঁ সেইদিনাখনে কাৰেণ্ট নাথাকে, আৰু আজিও কাৰেণ্ট নাই। এতিয়া মানে কালি ৰাতিৰ পৰাই কাৰেণ্ট নাই, আৰু আজি চাগে দিনত আহিব আবেলি মানে। তো কিছুমান কামটো কৰিব নোৱাৰিম আৰু এতিয়া। তো এতিয়া মই পাকঘৰলৈ যাওঁ, চাহ বনাওঁগৈ। তো বলক পাকঘৰলৈ যাওঁ। ইয়াত মই পানী গৰম কৰিলোঁ, আৰু এতিয়া মই গৰম পানী খাম। আৰু ৰাতিপুৱা খালী পেটত গৰম পানী খোৱাটো ভাল। মই বাৰীলৈ আহিছোঁ এতিয়া, নৰসিংহ পাত কেইটামান ছিঙি লৈ যাওঁ, আৰু ইয়াৰে মই কিবা এটা বনাম। বনালোঁ নৰসিংহ পাতেৰে পকৰি বনালোঁ, বেচনৰ পকৰি। তাৰপিছত ইফালে ভাত বহাই দিছোঁ, আৰু গাহৰি মাংস, এয়াও বনাব লাগিব, এতিয়াই বনাব লাগিব। আৰু হৈ গ'ল পকৰি, আৰু এতিয়া মই সেইকাৰণে চাহ বহাই দিছোঁ। চাহ হ'লে পকৰিৰ লগত খাব পাৰিম, আৰু চাহ বাকি ল'লোঁ। আৰু এইফালে পকৰি চাহ বনালোঁ হয়, কিন্তু মই খোৱাহে নহ'ল, কাৰণ মই ইফালে মাংস বনাই থাকিলোঁ। ভাত সোনকালে লাগে বোলে। তাৰপাছত ইফালে আপোনালোকে গাহৰি টেষ্ট খাই পাইছেনে কেতিয়াবা? মই গাহৰি টেষ্ট লৈছোঁ পলিথিনত, ৰ'ব মই আপোনালোকক খুলি দেখুৱাই আছোঁ। আপোনালোকে যিবোৰে গাহৰি মাংস নেখায় সেইবোৰে দেখিলে চাগে ঘিণে কৰিব এতিয়া। মই গাহৰি টেষ্টখিনি মাংসত দি দিছোঁ, আৰু বহুত টেষ্টি হয় খাবলৈ। এইখিনি হেতাৰে লৰাই দিম, আৰু অকণমান সময় এইখিনি সিজিবলৈ দিম। আৰু এইখিনি সিজি থকালৈকে মই ইফালে পানীলাও কাটি লওঁ। পানীলাওৰ ভাজি বনাব লাগে বোলে, সেইকাৰণে পানীলাও ভাজি কাটি লৈছোঁ। আৰু ইফালে চাওক, চাহ ঠাণ্ডা হয় একেবাৰে অৱস্থাই নোহোৱা হ'ল চাগে, সেইকাৰণে মই থিয় চাহ খাই ল'লোঁ, নহ'লে আৰু পিছত খোৱা নহ'বগৈ। চাহ খাই হোৱাৰ পিছত ইফালে ভাজি বনাই আছোঁ। ভাজিখিনি হ'লে মোৰ ভাত তৰকাৰী হৈ যাব আৰু। মই আহি গ'লোঁ পাকঘৰৰ পৰা। চাহ বনাব গৈছিলোঁ, চাহ ভাতেই বনাই থৈ আহিলোঁ। আৰু এতিয়া মই গা ধুই ল'মগৈ। চাওকচোন, গোটেই মানুহজনী মই ঘামি গৈছোঁ কেনেকৈ। তো মই আপোনালোকক গা ধুই আহি লগ পাই আছোঁ দেই। আজি আমাৰ স্কুলৰ পৰীক্ষাও আছে, অনলাইন টেষ্ট আৰম্ভ হ'ব আজিৰ পৰা। তো মই সোনকালে গাটো ধুই আহোঁগৈ দেই। মই গা ধুই আহিলোঁ, আৰু চুলি তিতি আছে দেখিছে, আৰু লগত মোৰ ভাইটিও আছে আজি। এতিয়া 11 বাজিছে, আৰু মই 11:30 বজালৈ বাট চাই আছোঁ। আপোনালোকক মই অথনি কৈছিলোঁৱে যে আজি 11:30 বজাৰ পৰা পৰীক্ষা আছে। তো মই কুৱেশ্যন পেপাৰখন ৰিচেক কৰি আছোঁ। ক'ৰবাত ভুল থাকিও যাব পাৰে, আৰু ভুল থাকিলে ছাত্ৰ ছাত্ৰীসকলৰ দিগদাৰ হ'ব। তো মই এতিয়া এখন ৰিচেক কৰি লওঁ, আৰু পৰীক্ষাটো পাতি লওঁ। পৰীক্ষাটো পাতি লোৱাৰ পিছত মই পুনৰ আপোনালোকক লগ পাই আছোঁ।
এতিয়া আহোঁ মই যে ৰাতিপুৱা আপোনালোকক কৈছিলোঁ ঘৰটোৰ কথা। এই ঘৰটো মোৰ বৰ্তাহঁতৰ, তেওঁলোকে ডিফুত থাকে আৰু এতিয়া চাকৰি ৰিটায়াৰমেণ্টৰ পিছত ইয়াত থাকিবলৈ বনাইছে ঘৰটো। মাত্ৰ 3 মাহতে তেওঁলোকে ঘৰটো কমপ্লিট কৰি দিলে আৰু আজি তেওঁলোকে ঘৰ ল'ব। তাত মোৰ একো ৰেকৰ্ডিং কৰা নহ'লে অলপ আনইজি লাগিলে কেমেৰা লৈ ঘূৰিবলৈ। আৰু এইফালে চাওক, এইফালে এইখন ট্ৰাকতে তেওঁলোকে তেওঁলোকৰ বস্তুবোৰ আনিছে। এইখিনিতে মই আপোনালোকক বস্তু এটা দেখুৱাম, চাওকচোন। আমি যেতিয়া সৰু আছিলোঁ তেতিয়া বাঁহ গছৰ আগটো ছিঙি আনি দুইফালে জইন কৰি খাৰু বনাইছিলোঁ আৰু সেই খাৰু পিন্ধি আমি সৰুতে বহুত উমলিছিলোঁ। কোনে কোনে বাৰু এনেকুৱা খাৰু পিন্ধি সৰুতে উমলিছিল জনাবচোন দেই। মই তাৰ পৰা আহিলোঁগৈ আৰু এতিয়া তেওঁলোকে বস্তুবোৰ ঠিক কৰি আছে। তাৰপিছত নিয়ম নীতি কৰি আজিৰ পৰা ঘৰ ল'ব আৰু আমি দুটা গৈ আহিলোঁগৈ। তো এতিয়া মইতো ভাত খোৱাই নাই, তো মই এতিয়া ভাত খাই ল'ম, তাৰপাছত আপোনালোকক পুনৰ লগ পাম। আৰু আজি ৰ'দটো চাওক কিমান দিছে, বহুত বেছি গৰম পৰিছে আৰু মই চাওক পকাত খালী ভৰিৰে এনেকুৱা ঘূৰি ফুৰিছোঁ। হেল্ল' গাইজ, মই ভাত খাই আহিলোঁ আৰু অথনি মই আপোনালোকক কৈছিলোঁ ন যে আমাৰ কালিৰ পৰা কাৰেণ্ট নাই আৰু অথনি আপোনালোকক মই দেখুৱাইছিলোঁ যে কিমান ৰ'দ দিছে। তো কাৰেণ্টটো নাই আৰু ৰ'দ বহুত দিছে, তো বহুত বেছি গৰম লাগিছে আৰু সেইকাৰণে মই ভিডিঅ'টো এতিয়া কণ্টিনিউ কৰিব নোৱাৰিম, কিয়নো মোবাইলৰ চাৰ্জৰো কথা এটা আছে। তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। আপোনালোকৰ আজিৰ মোৰ ডেইলি ব্লগটো চাই কেনেকুৱা লাগিলে প্লিজ জনাবলৈ নাপাহৰিব আৰু যদি ভাল লাগিলে লাইক এটা দি দিব আৰু আপুনি যদি মোৰ চেনেললৈ প্ৰথম আহিছে তেতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ বাই বাই।